চেহ আজি ইণ্টাৰভিউ দেৰিয়ে হ'ব চাগে এতিয়ালৈকে বাছ এখন অহা নাই ইমান কষ্টৰে আজি বহুত নম্বৰত ইণ্টাৰভিউ মাৰিবলৈ সুবিধাটো পাইছোঁ গাড়ীৰ কাৰণে পলমে হৈ যাব এতিয়া কি যে কৰোঁ ভাবিকে পোৱা নাই আহিছে বাছ এখন আহিছে ৰ চেহ নৰখালেচোন আজি দেৰি হ'ব নিশ্চয় এইবাৰ যি গাড়ী আহিলে ৰখাব লাগিব নহ'লে দেৰিয়ে হৈ যাব চশমাখনকে লগাই লওঁ তেতিয়া ষ্টেণ্ডাৰ্ড যেন লাগিব কাৰ এখন আহিছে এখনকে ৰখাই চাওঁ ক'ত যাব দাদা দাদা গুৱাহাটীত ড্ৰপ কৰি দিব নেকি আচ্ছা ঠিক আছে আহক দাদা কিমান সময় লাগিব গুৱাহাটী পাওঁতে বছ নাম কওঁতে কওঁতে গুৱাহাটী পাই যাম ৱাও বৰ ভাল কথা মাই চেল্ফ অজুত ইয়ৰ গুড নেম প্লিজ আৰ্যন আৰ্যন বাহ বহুত ভাল নাম বেন গোপাল আৰ্যন ৱাও বেন গোপাল আৰ্যন মূৰ্ত স্বামী বেন গোপাল আৰ্যন মূৰ্ত স্বামী বেন গোপাল আৰ্যন ছিন্ন স্বামী মূৰ্ত স্বামী বেন গোপাল আৰ্যন পৰমবধূৰ ছিন্ন স্বামী মূৰ্ত স্বামী বেন গোপাল আৰ্যন যজ্ঞ পৰমপ্ৰিয় পৰমবধূৰ ছিন্ন স্বামী মূৰ্ত স্বামী বেন গোপাল আৰ্যন তিৰ্কিপল্লী যজ্ঞ পৰমপ্ৰিয় পৰমবধূৰ ছিন্ন স্বামী মূৰ্ত স্বামী বেন গোপাল আৰ্যন শ্ৰীনিবাসনা তিৰ্কিপল্লী যজ্ঞ পৰমপ্ৰিয় পৰমবধূৰ ছিন্ন স্বামী মূৰ্ত স্বামী বেন গোপাল আৰ্যন ৰাজাশেখৰা শ্ৰীনিবাসনা তিৰ্কিপল্লী যজ্ঞ পৰমপ্ৰিয় পৰমবধূৰ ছিন্ন স্বামী মূৰ্ত স্বামী বেন গোপাল আৰ্যন শিৱা বেংকটা ৰাজাশেখৰা শ্ৰীনিবাসনা তিৰ্কিপল্লী যজ্ঞ পৰমপ্ৰিয় পৰমবধূৰ ছিন্ন স্বামী মূৰ্ত স্বামী বেন গোপাল আৰ্যন শ্ৰীপ্ৰৱৰ্তনা অত্তপত্তু জয় শ্ৰীয়া লক্ষ্মণ শিৱৰাম কৃষ্ণ শিৱ বেংকটা ৰাজাশেখৰা শ্ৰীনিবাসনা তিৰ্কিপল্লী যজ্ঞ পৰমপ্ৰিয় পৰমবধূৰ ছিন্ন স্বামী মূৰ্ত স্বামী বেন গোপাল আৰ্যন গাড়ী ৰখাই দে নাযাওঁ মই তোৰ লগত মই আপোনাক গুৱাহাটীত নমাই দিম ন কেলে চিন্তা কৰিছে মই ইমান দীঘল নামৰ মানুহৰ লগত নাযাওঁ ছাৰ এইটোতো মোৰ পেট নেম মই আচল নাম কোৱাই নাই কি নালাগে ক'ব তোৰ আচল নাম বেলেগ এদিন কবি উপায় নাই দেৰি হ'লেনো কি কৰিম বাৰু যাবতো লাগিবই যি কৰিব কপালে কৰিব আৰু যেনে তেনে পালোহি আৰু দেই ৰিটেন এক্সামহে আছে ইমান টেনশ্যন নাই বন্ধু বান্ধৱীসকল ভিডিঅ'টি লাইক কৰিব আৰু যদিহে আপুনি এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটি দবাই দিব ধন্যবাদ